সাংবাদিক ভাইসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই শ্ৰীৰামপুৰ সমষ্টিৰ যি ৰাইজ তেখেতক আমাৰ ভাই বন্ধুসকলক মই আগন্তুক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই কাৰ্যসূচী আজি 10 তাৰিখৰ পৰা চলি আছে কালিলৈকে আমাৰ যি বৰদিনৰ কাপৰ বস্ত্ৰ বিতৰণ কাৰ্যসূচী সজল ফাউণ্ডেশ্যনৰ কালি আমাৰ শেষ হ'ব আজি এতিয়ালৈকে আমি অলৰেডি 7000 প্লাছ দৰিদ্ৰ পৰিয়ালক আমি বস্ত্ৰ আৰু কম্বল বিতৰণ কৰিছোঁ আৰু কালি আমাৰ সাপকাটা অঞ্চলটো আছে এই অঞ্চলটোত দিলে আমাৰ টোটাল 9000 প্লাছ পৰিয়ালক আমি দিব পাৰিম আৰু কালি আমাৰ বৰদিনৰ এই বছৰৰ 2022 আমাৰ কাৰ্যসূচী শেষ হ'ব যি পবিত্ৰ যি আমাৰ বৰদিন এই বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক যে আমাৰ নতুন বছৰ মই ভাবোঁ যে সবৰ কাৰণে গোটেই অসমবাসী গোটেই ভাৰতবাসী ৰাইজৰ যাতে 23টো আমাৰ কাৰণে বহুত ভাল যায় আৰু এটা আমাৰ ইয়াত মাজত এতিয়া এটা কালি আপোনালোকে চাইছে যে কৰোণা লৈ যে আমাৰ চাইনাত কমচে কম 49% মানুহ ডেথ হৈ আছে আজিৰ ডেটত আৰু গোটেই ৱৰ্ল্ডত কৰোণাই আকৌ যি জোকাৰণি দিছে মই নিজেও ভাবিছোঁ যে আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষত আমি সবে সতৰ্ক থাকিব লাগে এইটোক লৈ কোনেও কণ্ট্ৰভাৰ্চি কৰিব নালাগে যে নিজৰ স্বাৰ্থত কোনেও কৰোণা বা মানুহ বচোৱাৰ কাৰণেহে চৰকাৰে কাম কৰে কোনেও চৰকাৰৰ বিৰোধ কৰিব নালাগে মই সবক এটাই আহ্বান কৰিম যাতে সব ৰাইজে বা সব আমাৰ যি দল পাৰ্টি সংগঠনৰ মানুহ আছে সবে ৰাইজক সহায় কৰি যাতে আমি কৰোণাৰ পৰা যাতে আমি মুক্ত পাব পাৰোঁ যাতে আমাৰ বহুতেই মানে আমাৰ এই অঞ্চলত বা আমাৰ গোটেই ভাৰতবৰ্ষত যাতে আমি সবেই মিলা প্ৰীতিৰে যাতে আমি নতুন বৰ্ষটো যেনেকৈ আমাৰ এই নৱবৰ্ষৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ লগত আমি যাতে সবে মিলা প্ৰীতিৰে যাতে আমাৰ ভাৰতক আমি আগুৱাই লৈ যাব পাৰোঁ এইটো লৈ যাতে আমি সবে মিলি কাম কৰোঁ এইখিনি মোৰ আহ্বান থাকে মই এইখিনি আশা কামনা কৰিছোঁ যে আমাৰ অসমবাসী এতিয়া অসমটো মোটামুটি আমাৰ বহুত ৰাজ্যৰ ভিতৰত আগুৱাই আছে আৰু মই এইটোই আশা কৰিম যাতে আমি মেইন আমাৰ এতিয়া এটা টাৰ্গেট হৈছে যাতে আমি কৰোণাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আমি আৰু অসমবাসী ৰাইজক মই আহ্বান কৰিম যে সবে মিলি আমি কৰোণাৰ লগত যুঁজ কৰিব লাগে 2023ত যাতে কৰোণাই আমাক মানে আমাৰ লগত ফাইট কৰিব নোৱাৰে আমি কৰোণাক খেদি দিব পাৰিম